Hello everyone, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আলহামদুলিল্লাহ মোৰো পিছে ভাল আৰু আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱা শুই উঠিয়ে মই ফাৰ্ষ্ট মুখ হাত ধুই লৈছোঁ কাৰণ আজি স্কুল যাম। স্কুলত আজি চিলড্ৰেনছ ডে সৰু সুৰাকৈ অলপ সেলিব্ৰেশ্যন কৰা হ'ব। তো তাৰ কাৰণে আমাক অলপ আজি ভালকৈ যাব দিছে। আমিতো এনেই নৰ্মেল ড্ৰেছ পিন্ধি যাওঁ, আজি আৰু চাদৰ মেখেলা পিন্ধি যাব দিছে। তো তাৰ কাৰণে মই ৰেডি হ'বলৈ এতিয়া লৈছোঁ। আৰু ফাৰ্ষ্ট মই ৰাতিৰে বিৰিয়ানী আছিলে, মই এতিয়া আৰু বেলেগ একো খাই থকা নাই। তো এইখিনিয়ে ভাবিলোঁ অলপ গৰম কৰি খাই লওঁ। ৰাতিপুৱা মোৰ এনেও মানে একদম খাবলৈ মন নাযায়, তো আজি বিৰিয়ানীৰ কাৰণে খাই লৈছোঁ। তাৰপিছত মই এই কাপোৰযোৰ পিন্ধি যাম আৰু এযোৰ মই ওলাই ৰেডি কৰি লৈছোঁ। আৰু এইপিনে মই এতিয়া ৰেডি হৈ গ'লোঁ। আৰু আজি দেখিছেনে মোৰ নোজ পিনটো, আৰু মই এনেকুৱা ধৰণৰ নোজ পিন নিপিন্ধোঁ, বহুত সৰু এটা পিন্ধোঁ। তো আজি ভাবিলোঁ পিন্ধোঁ, আৰু বায়ে দিছিলে, তো ভাবিলোঁ আজি পিন্ধি যাওঁ। তো তাৰপাছত মই স্কুল গৈ পালোঁ আৰু এয়া আমাৰ ষ্টুডেণ্টছখিনিও আহি পালে, টিচাৰ্ছখিনিও আহি পালে, আৰু এয়া হ'ল মোৰ কমপ্লিট লুকটো। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু এইপিনে আমাৰ স্কুলখনৰ পৰিৱেশটো ভাবিলোঁ আপোনালোককো এবাৰ দেখুৱাই দিওঁ। তাৰপাছত ছাৰেও দুই এষাৰমান ক'লে, আৰু যিখিনি কথা ক'লে ছাৰে শুনিও বহুত বেছি ভাল লাগিল, আৰু ষ্টুডেণ্টখিনিও ধুনীয়াকৈ শুনিলে। তাৰপাছতে চাকি ধূপ জ্বলাই এনেকৈ শ্ৰদ্ধাঞ্জলি জনোৱা হ'ল। তাৰপাছত ধূপ দিয়াও হ'ল, আৰু এইপিনে মোৰ লগৰজনী, আৰু তাই মই বহুত বেছি ভাল আৰু ফ্ৰেণ্ড হৈ গৈছোঁ বহুত কম সময়তে। তাৰপাছত এয়া তাইও ষ্টুডেণ্টখিনিৰ কাৰণে এনেকৈ চকলেট আনিছিলে, তো গোটেইখিনিকে দিলে, আৰু আমিও অলপ টাইমৰ কাৰণে ষ্টুডেণ্ট হৈ গ'লোঁ, আমাকো দিলে। আৰু ছাৰেও সিহঁতৰ কাৰণে কিবা কিবি অলপ আনিছিলে, সেইখিনিও দিয়া হ'ল। তাৰপাছত আমি অলপ এনেকৈ ডান্স প্ৰগ্ৰাম ষ্টাৰ্ট কৰিলোঁ, কাৰণ সৰু ল'ৰা ছোৱালীবোৰে অলপ এনেকুৱা ধৰণৰ এক্টিভিটি পালে ভাল পায়। তো সিহঁতেও বহুত ধুনীয়াকৈ পাৰফৰ্ম কৰিলে, তো আপোনালোককো অকণমান দেখুৱাই দিছোঁ। আৰু এই ল'ৰাজনেও বহুত বেছি ধুনীয়াকৈ ডান্স কৰিলে, মোৰ বহুত ভাল লাগিছে। তাৰপাছত তাইও বহুত ধুনীয়া ডান্স কৰিলে। তেনেকৈ আৰু ফূৰ্তি অলপ কৰা হ'ল, আৰু এনেকৈ সৰু সুৰা ফূৰ্তিবোৰৰ কৰি থাকিলে মনটো বহুত বেছি ভাল লাগে। আৰু এইপিনে তাইও অলপ ডান্স কৰিলে। আৰু এইপিনে বইজ পাৰ্টিটোক দেখিছেনে, সিহঁতক ডান্স কৰিবলৈ কোৱাৰ লগে লগে সিহঁতৰ যে কি ডান্স, আৰু ইমান উৎপাত কৰে কি ক'ম। সিহঁতক মানে হেণ্ডেল কৰাটো বহুত মুস্কিল হয়, কেনেকৈ যে সিহঁতক মানে হেণ্ডেল কৰোঁ। আৰু বাৰু যিয়ে নহওক, সিহঁতেও বহুত বেছি এনজয় কৰিছে। তো এনেকৈ ল'ৰা ছোৱালীবোৰে এনজয় কৰি থাকিলে আমাৰ টিচাৰ্ছবোৰৰ মনটো ভাল লাগে ন। তো তাৰপাছত আমি জুবিন দাক ডেডিকেট কৰি জুবিন দাৰ ফেভৰেট মায়াবিনী ছংটো একেলগে গাম বুলি ভাবিলোঁ। তো তাৰ কাৰণে ধুনীয়াকৈ আমি এতিয়া ৰেডি হৈ লৈছোঁ, আৰু ষ্টুডেণ্টখিনিও বহুত ভালকৈ প্ৰিপেয়াৰ হৈ আহিছে। আৰু সিহঁতে মানে ইমান ধুনীয়াকৈ মায়াবিনী গানটো গায়, মানে শুনিলেই ভাল লাগি যায়। ইমান সৰু সৰু ষ্টুডেণ্টছবোৰৰ মুখত ইমান ধুনীয়াকৈ মায়াবিনী ছং, মানে শুনিলেই মনটো কিবা ভালেই লাগি যায়। তো আমিও ভাবিলোঁ সিহঁতক গোৱাম, আমিও লগতে গাম। তো তাৰ কাৰণে আমি গোটেইখিনি ৰেডি হৈছোঁ, আৰু বহুত বেছি ভাল লাগিছে, আৰু বহুত মিছ কৰি থাকোঁ জুবিন দাক। জুবিন দাৰ গানবোৰ শুনিলে মনটো এনেও বহুত বেছি দুখ লাগি যায়। তো তাৰ কাৰণে ভাবিলোঁ একো এটা ফেষ্টিভেল তেনেকৈ খালী যাব নিদিওঁ, প্ৰত্যেকটো ফেষ্টিভেলতে জুবিন দাক আমি ডেডিকেট কৰি কিবা নহয় কিবা এটা গামেই। তো এয়া আমি ষ্টাৰ্ট কৰি দিলোঁ জুবিন দাৰ মায়াবিনী। Lights went down when you feel lost in your shadow. Don't feel alone, don't scream so loud. We are living in this cruel world. Broken but strong, gotta move on. You're not a bakery of life. Equip my soul, find the real gold. I'll fulfill what I started.
আমাৰ প্ৰগ্ৰামো শেষ হ'ল আৰু আমিও এনেকৈ অফিচ ৰুমত গৈ পেলাই অলপ টাইম বহিলোঁ। তো ছাৰেও আমাৰ কাৰণে কিবা অলপ আয়োজন কৰিছিলে, তো তাকে খাই বৈ ঘৰ আহিলোঁ। তাত ঘৰত মানে ৰখাই নাই, লগে লগে কাপোৰ চেঞ্জ কৰি আম্মাহঁতেও বজাৰ আহিছিলে, তো আম্মাহঁতৰ লগতে ওলাই গ'লোঁ। গৈ পেলাই বেবীৰ কাৰণে কাপোৰ এযোৰ ল'লোঁ। তাৰপাছত ইমান বেছি ভোক লাগি আছিলে, তো আমি হোটেলতে বহি পৰঠা খাই ল'লোঁ। আৰু আপোনালোকক মই আগৰ এবাৰ ভিডিঅ'ত দেখাইছিলোঁ বেবী এটা হ'ব বুলি, তো ফাইনেলি বেবীটো হ'ল আৰু বেবীটো বয় আছিলে, তো তাৰ কাৰণে মই এযোৰ কাপোৰ কিনিছোঁ। আৰু মই ভাবিছিলোঁ বেবীটো চাগে বহুত ডাঙৰ হ'ব, তো তাৰ কাৰণে বহুত ডাঙৰ কাপোৰ কিনি ল'লোঁ। তো ৰাতিটো আৰু চাব নগ'লোঁ আৰু আজি হ'ল নেক্সট ডে মৰ্ণিং। মই ঘৰৰ পৰা ভিডিঅ'টো আজি কৰি আছোঁ। তো আমি গুচি গ'লোঁ সিহঁতৰ ঘৰত আৰু যোৱাৰ লগে লগে গৈ দেখা পালোঁ বেবীটোক গা ধুৱাই আছিলে। তো গা ধোৱাৰ মই ভিডিঅ'টো অকণমান কৰি ল'লোঁ আৰু ধুনীয়াকৈ এতিয়া ৰেডি কৰি দিয়াৰ পিছত আপোনালোকক মই পূৰা দেখুৱাই আছোঁ। আৰু এয়া দেখা পাইছেনে, চাওকচোন ইমান বেছি কিউট হয়, মানে ইমান সৰু আৰু ইমান ধুনীয়াকৈ চাই আছে। আৰু মই হাতখনেই চুই আছোঁ, কাৰণ বেবীবোৰৰ হাতখন চুই থাকি মই বহুত ভাল পাওঁ, ইমান মৰম লাগে। তাৰপাছত ভণ্টিয়ে মোক এটা কফি কাপ গিফ্ট কৰিছিলে আৰু চাওকচোন কাপটো ইমান বেছি ধুনীয়া। তো মই আজিৰ পৰা এই কাপটোতে চাহ খাম। তো লৈ পেলাই আৰু ঘৰলৈ বুলি ওলাই আহিলোঁ। তো অলপ টাইম ঘৰত ৰখিয়ে আৰু চাহ খাবলৈ কিবা নাস্তা আনিবলৈ ওলাই গ'লোঁ। তাৰপাছত ঘৰৰ ওচৰৰ চাৰিআলিটোত দেখা পালোঁ ইমান মানুহৰ ভিৰ, তো ভাবিলোঁ আপোনালোককো এবাৰ দেখুৱাই দিওঁ। আৰু এয়া ইয়াতে হৈ আছিলে জুবিনদাৰ সৰু সুৰাকৈ মানে প্ৰতিমূৰ্তি বনাইছিলে, তো তাৰ কাৰণে ৰূপক শৰ্মা ছাৰে আহি ফিতা কাটিলে। আপোনালোকক ভালকৈ দেখুৱাব নোৱাৰিলোঁ। তাৰপাছত মই গ'লোঁ, অলপ বাদাম ল'লোঁ আৰু এইপিনে গাখীৰো লৈ ল'লোঁ। তাৰপাছত ঘৰ আহি হাজবেণ্ডে বনাব লৈছে ৰাবৰি, আৰু গোটেইখিনি বস্তু মই ৰেডি কৰি দিছোঁ। আৰু আজি বনাই আছে লগত বিৰিয়ানী। এইকেইদিন আমাৰ ঘৰত বহুত বিৰিয়ানী চলি আছে। আৰু এইপিনে মই কালাৰ ধুনীয়াকৈ মিলাই দিছোঁ আৰু এইখিনি কালাৰ বিৰিয়ানীত ইউজ কৰিব। আৰু এইপিনে ৰাবৰিও ৰেডি হৈ গ'ল আৰু এইপিনে আমাৰ বিৰিয়ানীও ৰেডি হৈ গ'ল। তো আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পায় দেন লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু তাতে উঠা দুখনমান ফটো ভাবিলে আপোনালোককো দেখুৱাই দিওঁ, আৰু ফটোকেইখন কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। থেংক ইউ ফৰ ৱাচিং।